वेलकम बैक टू माय यूट्यूब चैनल बर्षा सेमिज ब्लगলৈ আপোনালোকক স্বাগতম। আজি আছে সানডে আৰু আজি আমাৰ পিউৰ পেহিয়েক আহিছে। এয়া পি নয়না পি আৰু হেয়া আইতাক এয়া পিউ। আমি আজি কি কৰিছোঁ গম পাইনে? আজি আমাৰ পিউৰ যিখিনি অন্নপ্ৰাশনৰ গিফ্ট উঠিছিলে সেইখিনি আমি আনবক্সিং কৰিছোঁ আৰু চাইছোঁ, চবেই দেখুৱাইছোঁ, এটা এটাকৈ চাই মেলি দিছোঁ কোনটো পিউৰ কাৰণে ভাল হ'ব, কোনটো বেয়া হ'ব আৰু কোনটো ডাঙৰখিনি থৈ যাব লাগিব আৰু সৰুখিনি পিন্ধাব পৰা হ'লে পিন্ধাব লাগিব। এয়া পিউৱে খেলি আছে। পিউৱে তাই নিজৰ গিফ্টখিনিক লৈ বিৰাট তৃপ্তি পায়। তাই যেতিয়া নতুন বস্তু এটা তাইৰ হাতত দি দিয়া হয় তাই বেলেগ ভাল পায়। ব'লক দেখুৱাই আছোঁ আমি কেনেকৈ কৰি আছোঁ। এইখিনি দেখিছেনে? এইটো এটা ফ্ৰক। এইটো বেছি পিন্ধিব পাৰিব। এইটো আমাৰ পিউ জেঠু ককাকে দিছে আৰু তাৰ লগতে এখন টাৱেল দিছে আৰু এযোৰ জোতা দিছিলে জেঠু ককাকে। সেয়া পিউ ডাঙৰ জেঠু ককাক হয়। আৰু এইটো দেখিছে তাই জেঠাইক, মাইনী জেঠাইকে দিছে এইটো ফ্ৰক। আৰু এইটো খুব কোমল হয়, চফ্ট হয়, পিন্ধিবলৈ আৰাম পাব তাই মানে। এয়া মানে দেখিছে পিউৱে কেনেকৈ খেলি আছে। এয়া আইতা এইকেইটা বহুত বেছি ভালে। এয়া পেহীয়েকে দিয়া এইকেইটা, সেয়া পেহীয়েকে দিছিলে পিউৰ কাৰণে। আৰু পিউক মানে দুইটা ৰঙে বহুত ধুনীয়াকৈ চাজিব। এতিয়া এইক পিন্ধাব লাগিব। তাতে আৰু এযোৰ চোলা আছে, চোৱা সেইযোৰ মিলাচোন। আমাৰ পিউৰ মামা ককাকে দিছে। মামা ককাক মানে মোৰ দেউতাই নাজানে, কিন্তু আমালৈকে কাপোৰ কিনিছিলেনে মই গম নাপাওঁ, কিন্তু পিউৰ কাৰণে সেইযোৰ কিনি আনিছে। কিন্তু আমালৈ কিনিছিলেনে আমি তাকে নাজানো, কিন্তু নাতিনীয়ে গ'লে বুলি নিজে কিনি আনিছে, আমি গমো নাপাওঁ। হেৰিছে পিউৱে নিজে নিজে গান বজাই বজাই খেলি আছে। তাবলা বজাইছে, তাই তাবলা বজায়। এইযোৰ দিছিলে ডাঙৰ ককাকে পিউৰ ডাঙৰ ককাক। এইযোৰ এটা দিছে পেহীয়েকে, পি আইতাকে। আৰু এইযোৰ দিছে, এইটো জেঠাই আইতাকে দিছে পিউৰ। দেখিছেনে আমাৰ পিউৱে কেনেকৈ বস্তুবোৰ আনিবলৈ গৈছে। তাই চুঁচৰি পিনি আনিবলৈ যায় আজিকালি বস্তুবোৰ, আৰু তাইক প্ৰতিটো বস্তুৱেই লাগে। এতিয়া আহিছে আমাৰ ফ্ৰেণ্ডশ্বিপ ফ্ৰক। এই ফ্ৰকটো দিছে পিউৰ দেউতাকৰ লগৰ এজন লগৰে হয় আৰু পিউৰ দেউতাকৰ লগৰ নামটো হৈছে অংকুৰ দা ঘৰৰ পৰা দিছিলে সেইটো। তাৰপিছতে আৰু এইটো দিছে পিউৰ বৰমাকেইজনীয়ে। আৰু এইকেইটা পিউক পিন্ধাব পৰা ফ্ৰক। দেখিছে পিউৰ কিমান গিফ্ট, কিন্তু এইখিনি গিফ্ট পিন্ধি তাই কেতিয়া খতম কৰিব নাজানো আৰু দেই। আৰু কোনযোৰ পিন্ধালে পিউক বেছি চাজিব আপোনালোকে ক'বচোন মোক কমেণ্ট এটা কৰি। আৰু এইটো আনিছিলে পিউ, আমাৰ আইতাকে আনিছিলে পিউ অন্নপ্ৰাশনৰ দিনা পিন্ধাবলৈ, আৰু পিউক পিন্ধাই পিনি আনিছিলোঁ। মই ফটোখন এড কৰি দিম যদি পাৰোঁ, আছে বাৰু ফটো। আৰু অন্নপ্ৰাশনৰ ভিডিঅ'টো দিমেই যিহেতু। দেখিছে আমাৰ পিউৱে কেনেকৈ বচিছে। হাই পিউ, এইপিনে হেল্ল', হাই। তুমি হাঁহিব জানা? এইটো মইনী আইতাকে দিছে পিউৰ। কেতিয়া পিন্ধিব আৰু পিউৱে আমাৰ। 2 বছৰতকৈ বেছি, 3 বছৰ 4 বছৰ মানতহে পিন্ধিব পাৰে। 3 বছৰ 4 বছৰ মানতহে পিন্ধিব পাৰিব।
আৰু সকলো গিফ্টখিনি কোনে দিছে মনত ৰখাটো সম্ভৱ নহয়, খালি আমাৰ নিজৰ ঘৰুৱাখিনি আমি ভালকৈ থৈছিলোঁ সেইখিনি মন হৈছে। অঁ এইটো বেবী আৰু কালাৰটোও ছোৱালীৰ কাৰণে চাজিছে সেইটো কালাৰ। আৰু এইটো দিছে আমাৰ চিকি মাহীয়েকে, কিন্তু বেয়া লাগিলে বেচেৰীজনী আমাৰ আহিবলৈও নাপালে, তাইৰ গাটোও ভাল নাছিলে, জ্বৰ আছিলে। আইতাক আহিলে, আইতাক ককাক, আৰু তাই এইটো ফ্ৰক আনিছিলে। আৰু এইটো পিউৱে আমাৰ পিন্ধিলে পিউক ধুনীয়া লাগিব, আৰু এইটো এখিলা পখিলা লাগিছে দিছে। এইটো এটা চাইড, এইটো ফ্ৰণ্ট চাইড। অঁ এইটো ফ্ৰণ্ট চাইড। অঁ কিন্তু বেক চাইডটো বিৰাট মৰম লগা দেখিছে। এই পখিলাটোৰ কাৰণে বেছি মৰম লাগিছে। আৰু এইটো মাহীয়েকৰ চইচ যে, এই আমাৰ আইতাকে কৈছে এইটো দৰালৈকে বিয়া দিম নেকি। আমাৰ আইতাকে আমাৰ বিয়াত ফুচুৰি কৰে। অঁ চিম্পুল ফ্ৰকো ভাল লাগিছে। আৰু সেইটো এটা হেৰি আছে যে, পেণ্ট আছে। অঁ চবৰ লগতে আছে, সেইটোৱে ভাল কথা। পেণ্টবোৰ লগত একেলগে থাকিলে সেইকেইটা অকণমান পিন্ধা অঁ মৰম লাগিছে। আৰু এটা পখিলা আছে, এইটো মেকুৰী এটাও আছে, আৰু মেকুৰীটো থকাৰ কাৰণে বেছি চৌ উঠিছে। এইটো এটা পিন্ধাব পৰাই হ'ব ফ্ৰকটো, এইটো এটা পিন্ধাবই পৰা হ'ব। আৰু অকেজনো আছে আমাৰ এতিয়া পিন্ধাবলৈ বাৰু পিউ। অঁ এইটো একে ছেইম হয়, অলপ ছেইম হয়। দুটা জেপ আছে তাত, ইয়াত যেনিবা মেকুৰীটো আছে, তাত মেকুৰীটো নাই, জেপ দুটা আছে। এই ৰংটো মৰম লাগিছে ন। দুটামান ফ্ৰক একে আছে, সম্ভৱ একেলগে কিনা নেকি। এই নীলাটোৱে সেইটোৱে একে। অঁ নহয় এক্সট্ৰাকৈ থ'বলৈ নহয়, বৰাই কৈছিলে দেই ৰং এটা, খালি মোৰ মিক্সিং হৈ গ'ল। অঁ ভাল লাগিছে। আৰু বেক চাইডে বুটাম আছে, এই বুটামটোৰ কাৰণে পিন্ধাবলৈ সহজ হ'ব এইটো। আমাক একদম পিউ হাঁহিত থাকিবই নোৱাৰে একেবাৰে। আৰু এইটো ক'ৰ পৰানো শিকিছে এনেকৈ বান্দৰ হৈ দেখুৱাই। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰ আইতাকৰ বৰ্তমান দাঁতকেইটা খুলি থোৱা হৈছে। চোলা এটা আছিলে এক্সট্ৰাকৈ আছে, ক'ৰবাত সোমালে সেইটো। এইকেইটা মই এক্সট্ৰাকৈ থৈছোঁ। এইটো আছিলে হপায় তাৰ লগত। আনিছা এইটো স্কাৰ্ট তলৰ পৰা পিন্ধে। এই নহয় এইটো হেৰি হৈ যাব, তলৰ পৰা পিন্ধাই দিওঁ। আৰু এটা পিউ স্কুল যাবৰ কাৰণে ফ্লাক্স এটাও উঠিছে, তাই পানী থ'বৰ কাৰণে। আৰু আমাৰ পিউৱে খুব পানী খায় দেই, ঠাণ্ডা পানীটো তাই বিৰাট ভাল পায়, তাই ঠাণ্ডা পানী মানে খাবলৈকে বিচাৰি থাকে। আৰু এইটো মোৰ লগৰ দিছে। আৰু তাই সেইটো লৈ খুব খেলে। অঁ এই 4-5টা আছিলে, এটা মোমায়েকে নিলে। অঁ এটা ব্লেক টেডি এটা নিলে, 5টা টেডি। আৰু আছিলে তাই কাঁহী বাতিবোৰ আছে, সেইখিনি ভৰাই থৈছোঁ, সেইখিনি আৰু নেদেখাওঁ আৰু ভাবিছোঁ। আইতাকে স্কাৰ্ট পিন্ধাইছে পিউ। এয়া আমাৰ ধুনীয়াকৈ খেলি আছে। এইছে আমাৰ পিউৱে এইবোৰ কৰি বিৰাট ভাল পায়। এই আমাৰ আইতাকে স্কাৰ্টটো পিন্ধাই দিলে। অঁ আৰু আমাৰ এই ইমান কাপোৰ পিন্ধাবলৈ বিৰাট ভাল, তাই পাতি দিয়ে ধুনীয়াকৈ। সেইটো কাৰণে ভাল, তাইক পিন্ধাবলৈ বিৰাটেই সুবিধা হয়, তাই ধুনীয়াকৈ পাতি দিয়ে, তাই আমনি নকৰে। এই ক্ষেত্ৰত মই ছোৱালীজনীক বিৰাটেই ভাল পাওঁ। দেখিছে নে, ক'বচোন দে গাইজ কেনেকুৱা লাগিছে আমাৰ পিউ।
হাই পিউ হেল্ল' কেনেকুৱা লাগিছে ক'বচোন গাইজ আৰু আজি আমাৰ ছানডেটো এনেকৈয়ে পাৰ কৰিছোঁ আৰু এয়া পেহীয়ে আমি চবেই এনেকৈ আৰু আছোঁ এইজনী মোৰ মৰমৰ ভণ্টি হয় এইজনী মোৰ একেবাৰে মৰমৰ ভণ্টি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই থেংক ইউ এয়া আমাৰ পিউ আছে দেখিছে পিউৱে কেনেকৈ খেলিছে লগ পাই আছোঁ এইখিনি আমি জাপি লোৱাৰ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ বাই বাই আৰু এয়া আমাৰ পিউৰ অন্নপ্ৰসন্নৰ গিফ্টবোৰ খুলিবলৈ লৈছোঁ এয়া ফাৰ্ষ্ট আমি সোণৰ বস্তুকেইটা উলিয়াই লৈছোঁ এইডাল চেইন মমায়েকে দিছে মমায়েকক বুলিয়ে কৈছোঁ কাৰণ মমায়েকক কথাটো উল্লেখ কৰি দিব লাগিব মমায়েকৰ হেনো যেতিয়া চেইনডাল কিনিবলৈ কৈছে সি কৈছে তাৰ কথাবোৰ মানে আমাৰ ইমান ক'ব নাজানে তাৰ কি মা কি বুলি কৈছিলে বুকুখন তাৰ বুকুখন জ্বলি পুৰি যোৱা নাই বুকুখন হেনো জ্বলাই গৈছে যেতিয়া পইচাকেইটা দিছে হেনো সি সেইবোৰ কথা কৈছে এইযোৰ ৰিং আইতাকে দিছে আমাৰ ইয়াৰ ঘৰৰ আইতাকে দিছে ভাল লাগিছে এতিয়া নতুন ষ্টাইলত আৰু ডাইৰেক্ট তাইক পিন্ধাব পৰা কাণখনত এইযোৰ খাৰু দিছে বাবলু দায়ে দিছে আমাৰ এইডাল আমাৰ দেহাই দিয়ে ন এইডাল দেহাই দিছে দেহা পিয়ে মানে নয়না পিৰ ভনীয়েকে দেহা পিয়ে মামা ঘৰ এই আমাৰ আকৌ মামা ঘৰহে দেই ইয়াৰ ভিতৰত আছে নেকি আৰু এইডাল ৰূপৰ চেন এইডাল আমাৰ ফুচিয়া পাই দিছে মানে পিয়ৰ ফুচিয়া পা হ'ব মোৰ বা হয় দুটা ডিজাইনৰ সেইটোৱে ভাল লাগিছে দুটা ডিজাইনৰ হৈছে তাই পিন্ধিও আৰাম পাব কাইলৈ হ'ব কাটিব দিব নহয় যাবলৈ ওলাইছে যাব হৈছে আমাৰ পৰা অকণমান আমাৰ ঘৰৰ পৰা অকণমান দূৰত হয় যাবগৈ এদিন দেখুৱাম বাৰু দেই মই ভ্লগত দেখামগৈ মামাহঁতৰ ঘৰলৈ গৈ মামাহঁতৰ ঘৰৰ পৰিয়ালৰ সকলোকে দেখুৱাম বাৰু মোৰ ভ্লগত চিনাকি কৰাই দিম আপোনালোকক এয়া একদম পেহীয়েকক যাবলৈ নিদিয়ে একদম পূৰা মৰমত ৰাখিছে যাবলৈ নিদিয়ে তাই থুনথুনাইছে তাইৰ লগত থাকিব লাগে তাই মানুহ আহিলে বিৰাটেই ভাল পায় বাই বাই আকৌ নেক্সট ভ্লগত লগ পাই আছোঁ এইখিনিতে মোৰ ভ্লগটো সামৰিছোঁ বাই বাই